এই চিনেমাবোৰ দেখা যায় কিবা ভূত লম্ভি গ'লে মানুহটো কেনেকুৱা হৈ যায়, নিজৰ হাত ভৰিত কোনো মানে কণ্ট্ৰল নাইকিয়া হৈ যায় নে, তেনেকৈ মানুহটো একদম গছৰ ওপৰত উঠি আছে আৰু মানুহটোৱে চিঞৰিছে, কাইদেউ মোক বচা, কাইদেউ মোক বচা। ঠাণ্ডা বতৰ, কাপোৰখন লৈ মোবাইলটো তলত ভৰা কাপোৰৰ তলত কাহিনী শুনি বৰ ভাল লাগে নে কি কয়। আৰু মই নিজে কাহিনী শুনি ভাল পাওঁ, মানে ধৰি লওক ক'ৰবাৰ ষ্টৰি পাইছোঁ কিতাপত পঢ়ি ভাল পাওঁ, শুনি ভাল পাওঁ মানে। আৰু তেনেকৈ মই কাহিনীখিনি বেলেগক শুনায়ো ভাল পাওঁ। আৰু মোৰ এই চেনেলটোত বেছিভাগ আপোনালোকে দেখিছে ভূতৰ কাহিনীয়ে দি থকা হয়। আৰু এই কাহিনীখিনি মোৰ নহয়, আপোনালোকে গম পায়। এই কাহিনীখিনি আমাক ইনষ্টাগ্ৰামত পঠিয়াই আমাৰ ছাবস্ক্ৰাইবাৰসকলে, আমাৰ ফলোৱাৰসকলে। আপোনালোকেও পঠিয়াব পাৰে, ইনষ্টাগ্ৰাম আইডি তলত আছে লিংক, ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকৰ লগত যদি এনেকুৱা কিবা ঘটনা ঘটিছে আপোনালোকেও মোলৈ পঠিয়াব পাৰে। আৰু এইখিনি কাহিনী সঁচা বুলি মই ক'ব নাযাওঁ, 100% সঁচা বুলি ক'ব নাযাওঁ। কাৰণ চাব দেই, আজি কাহিনীখিনি মোৰ লগততো ঘটা নাই ন, যাৰ লগত ঘটিছে তেওঁ পঠিয়াইছে। এতিয়া তেওঁহে জানে সঁচা নে মিছা, আৰু মই মাত্ৰ আপোনাৰ আগত প্ৰকাশ কৰিছোঁ। মানে যদি ইণ্টাৰেষ্টিং হয় বস্তুটো, মানে শুনিও ভাল লাগে ন, লাগিলে মিছাই হওক, শুনিতো ভাল লাগে ন, শুনি ভাল লগাটো মেইন মানে। তো এতিয়া যিখিনি পঠিয়াইছে সঁচা মিছা মই জানো, কিন্তু মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। তো আজি তেনেকৈ এটা কাহিনী পঠিয়াইছে নুমলীগড়ৰ ৰিতুল হাজৰিকা ককাইদেৱে। মোৰ চিনাকি দেই ককাই দুজন। ইনষ্টাগ্ৰামত পঠিয়ালে মোলৈ কাহিনীটো, কৈছে তেওঁৰ ঘৰ এতিয়া বৰ্তমান নুমলীগড়, মানে আপোনাৰ কি বুলি ক'ম, যোনটো বাইপাছ আছে নুমলীগড় বাইপাছ নোপোৱা আগত, কিন্তু বৰ্তমান আগতে ঘৰটো আছিলে তেওঁ ধনশিৰি পাৰত, মানে যোনখন নুমলীগড় ধনশিৰি নদী আছে, নদীৰ ছাইডত আছিলে ঘৰ। আৰু তেওঁলোকৰ ঘৰৰ ওচৰত মানে আৰু এজনৰ ঘৰ আছিলে। মানুহজনৰ নামটো তেওঁ প্ৰকাশ কৰা নাই, বোলে ক'ব নালাগে বোলে, কথাটো ক'লে বেয়া হ'ব, কিন্তু মোৰ ফালৰ পৰাই মই কাহিনীটো পঠিয়াইছোঁ। তো তেওঁলোকৰ মানে আগতে নদীৰ কাষত ঘৰ আছিল। তো গ'ল কথা গ'ল, তেওঁৰ দেউতাক ৰিতুলা মানে এতিয়া সৰু, আৰু তেওঁৰ দেউতাকে মানে মাছ খাই খুব ভাল পায়। তেওঁলোকৰ ঘৰ মানে নোপোৱা আগত এখন হাবি পায়, হাবিখনৰ আগত আৰু এঘৰ মানুহ আছে। সেই ঘৰৰ যোনজন মানুহ, মানে মানুহজনে সদায় মানে নদীত মাছ ধৰিবলৈ যায়, মানে মাল অকণ খায় আৰু মাছ ধৰে, সন্ধিয়া মানে আহে আৰু যেতিয়া আহে ৰিতুলদাহঁতৰ ঘৰত অলপ মাছ দি থৈ গুচি যায়। আৰু ৰিতুলাক বাপেকক মানে বাহিৰৰ পৰা চিঞৰে, দেউতা, দেউতা, নবা কাইদেউ, কাইদেউ এনেকৈ মাতে। মানে কাইদেউ মানে মাতিলে গম পাই যায় মানে আহি গ'ল, আৰু মানে সেই মানুহজন মাছ লৈ মানে। তো কি হ'ল, তেনেকৈ এদিন মাছ ধৰিবলৈ গ'ল। সেইজনৰ নামটো মই প্ৰকাশ কৰা নাই, তাৰ বাবে বেয়া নাপাব। তো মানুহজন গ'ল মাছ ধৰিবলৈ, তাৰপিছত ধুনীয়াকৈ মানে মাল পানী খাই গৈছে আৰু দেই, গম পাইছে আৰু খোৱা মানুহ কিছুমানে খায় আৰু। তো মাছ ধৰিবলৈ গ'ল নদীত, মাছ চাছ ধৰিলে হেনো। মাছ চাছ ধৰি পেলাই সন্ধিয়া টাইমত আহি আছে, আহি পেলাই ৰিতুলা ঘৰত সোমালে, মানে চিঞৰিছে, কাইদেউ, কাইদেউ। বোলে কি হ'ল, ৰিতুলা বাপেক ওলাই আহিলে। বাপেক ওলাই অহাৰ পিছত বোলে, সেই মাছ আনিছোঁ বোলে, কেইটামান লাগিব নেকি বোলে দি থৈ যা বোলে, আজি বোলে মাছে ভাত কেইটামান খাম। তাৰপিছত মানুহজনে ৰিতুলাৰ দেউতাকক মাছ কেইটামান দিলে। মাছ কেইটামান দি বোলে, এইকেইটা আপুনি ৰাখক, বাকীকেইটা মই ঘৰলৈ লৈ যাওঁ। সেই টাইমত সন্ধিয়া আপোনাৰ কেইটা 7টামান নে 6:30, 7টামান বাজিছে, বেছি টাইম হোৱা নাই বোলে। তাৰপিছত মানুহজন গ'ল, ৰিতুলা বাপেকো ঘৰত সোমালে। মানুহজনো খোজকাঢ়ি গৈ হাবিখন ওচৰত পাইছেগৈ। হাবিখনৰ ওচৰত মানে বৰ বিকট চিঞৰ এটা মাৰিছে মানুহজনে, মানে কাইদেউ, কাইদেউ, মাৰিলোঁ এনেকৈ একদম চিঞৰ মাৰিছে। তাৰপিছত ৰিতুলা বাপেকে ভাবিছে মানে মাল অকণ খাই আছেগৈ, এনেই কিবা কিবি চিঞৰিছে বুলি। তাৰপিছত অকণমান দেৰি পিছত, আধা ঘণ্টাৰ পিছত আকৌ চিঞৰে, কাইদেউ। তাৰপিছত ৰিতুলা বাপেকৰ অলপ সন্দেহ হ'ল, আৰু ৰিতুলা বাপেক অকণমান মানে সাহসী মানুহ, মানে এনেকুৱা মানে ভূত পিশাচ এইবোৰ কিবা হ'লে ভয় নকৰে। তো আধা ঘণ্টাৰ পিছত যেতিয়া আকৌ কাইদেউ বুলি চিঞৰিলে, তাৰপিছত ৰিতুলা বাপেক ঘৰৰ পৰা ওলাই গ'ল। ওলাই যোৱাৰ পিছত গাঁৱৰ মানুহে সকলোখিনি মাতিছে, মানে বোলে একেলগে চাওঁগৈ কি হৈছে বুলি চিঞৰি আছে। গোটেই গাঁৱৰ মানুহখিনি চাবলৈ গৈছে, দেখিছে বোলে তাত মানে যোনখন জংঘল আছিল, জংঘলখনত মকাল বাঁহ বুলি কয়, আপোনাৰ মোটা মোটা মকাল বাঁহ বুলি কয়, বাঁহ আছিল, বাঁহ গছ আছিল। সেই বাঁহ গছৰ ওপৰত মানুহটো উঠি পাই গ'লগৈ নহয়। মানে মানুহটো বাঁহ গছৰ আগলিত, মানে কোনো তাক নমাব নোৱাৰে, মানে একেবাৰে আগলিত উঠি পেলাই, মানে কিবা মানে আপোনাৰ মানুহৰ গাত যেতিয়া আপোনাৰ এই চিনেমাবোৰ দেখা যায় কিবা ভূত লম্ভি গ'লে মানুহটো কেনেকুৱা হৈ যায়, নিজৰ হাত ভৰিত কোনো মানে কণ্ট্ৰল নাইকিয়া হৈ যায় নে, তেনেকৈ মানুহটো একদম গছৰ ওপৰত উঠি আছে। আৰু মানুহটোৱে চিঞৰিছে, কাইদেউ মোক বচা, কাইদেউ মোক বচা, মই নামিব পৰা নাই, মোক কিহবাই বোলে টানি লৈ গৈছে। তাৰপিছত গোটেই গাঁৱৰ মানুহ মানে ভয়ত মানে থাকিব পৰা নাই। তাৰপিছত বাঁহ জোকাইছে, বোলে বাঁহজোপাকে বোলে কাটি দিওঁ নি, মানুহবোৰে কৈছে বোলে নাকাটিবি, কাটিলে বোলে সি সৰি পৰি মৰি থাকিব। মানে বাঁহজোপা বহুত মানে ওখ, বহুত তামাম ওখ মানে। আৰু মতাল বাঁহ বুলি ক'লে, আপোনাৰ মকাল বাঁহ বুলি ক'লে মানে ইমানটো মোটা বাঁহ, বহুত মোটা, মানে গছৰ লেখীয়া, মানে মানুহ চানুহ উঠি যাব পাৰে। তাৰপিছত এইফালে ৰিতুলা বাপেকে কৈছে বোলে, তই টেনশ্যন নল'বি, মই আছোঁ নহয়। সেইজনে ভয় নকৰে, সেইজনো বাঁহৰ গছত উঠি মানুহটোক মানে যেনে তেনে টানি বাগৰি মানে কিবা কৰি মানে নমালে, আৰু নমাই পেলাই এতিয়া মানুহটো গোটেই হাবিখনত মানে চটফটাই বাগৰি ফুৰিছে। এবাৰ ইফালে যায়, মানুহবোৰে গৰম মাৰি ধৰে, মানুহবোৰক সি মাৰে, মানে মানুহবোৰে গৰম মাৰি ধৰে, মাৰে। তাৰপিছত
তাৰ যোনটো মাছৰ টোপোলা আছিল, মাছৰ টোপোলাটো মানে ৰিতুলৰ বাপেকে চাইছে মাছৰ টোপোলাটো বাঁহৰ আগদিত লাগি আছে, তাত কিন্তু এটাও মাছ নাই। মাছৰ টোপোলাটোৰ ভিতৰত মানে ইমান ফুটা এটা আছে, কিন্তু মাছ এটাও নাই। তেতিয়া ৰিতুলৰ বাপেকে গম পাইছে এইটো দত। দত বস্তুটো এনেকুৱা মানে আমাৰ ককা, মই নাজানো দত কি, মই দেখি পোৱা নাই আজিলৈকে, মোৰ লগত এনেকুৱা কাহিনী হৈ পোৱা নাই। দত বস্তুটো এনেকুৱা আপোনাৰ ৰাতি বোলে এনেকৈ মাছ ধৰিবলৈ গ'লে মানুহ, সি হেনো বোলে নদী বোলে মানুহটোক বোলে মাৰি পেলাই মাছ ধৰোঁতে বোলে, আৰু সেই মানুহটোৰ ভাগত যদি মাছ চাছ ধৰি থাকে নহয়, সেই মাছখিনি খাই পেলায়। আৰু দতৰ ওচৰত হেনো এটা জুলুঙা থাকে, এনেকুৱাত বান্ধি থয়, জুলুঙা থাকে। সেই জুলুঙাটো যদি দতৰ পৰা বোলে কাঢ়ি ল'ব পাৰে নহয়, তেতিয়া দতটোক মানে আপুনি যি কয় আপোনাৰ চব মানে কথা শুনে মানে জিন যে আলাদিনৰ জিন যেনেকুৱা, তেনেকুৱা টাইপ দতটো বোলে। কিন্তু দতে যদি সেইটো আপোনাৰ দতৰ পৰা যদি আপুনি চুৰ কৰি আনে নহয়, কিন্তু কেনেবাকৈ যদি দতে যদি ঘূৰাই পাই যায়, কিন্তু আপোনাক মাৰি পেলাব। তাৰপিছত গ'ল কথা গ'ল, একদম গোটেই মানুহটো বাগৰি ফুৰিছে ইফালৰ পৰা ইফালে, কোনো ৰখাব পৰা নাই। তাৰপিছত ৰিতুলৰ বাপেকে গম পালে এইটো দত লাগিলে বুলি, কাৰণ সন্ধিয়া টাইমত মাছ ধৰিবলৈ গৈছিলে, আৰু সন্ধিয়া টাইমত সেই মাছ ধৰা মানুহক দতে ধৰে মানে। তাৰপিছত কি কৰিব এতিয়া, গোটেইখিনি বান্ধি মেলি মানে ৰিতুলহঁতৰ ঘৰলৈ লৈ আনিলে মানুহজনক। একদম ডাঙৰ গছজোপাত মানে মানুহটোক বান্ধি থৈছে। মানুহটো মানে গোটেই চটফটাই ফুৰিছে, মানে চকু টকু মানে এই মণিবোৰ মানে ওপৰলৈ গুচি গ'ল, অকল বগা বগা হৈ আছে। মানে আপোনাৰ কি ক'ব, মানে মানুহৰ গাত ভূত সোমালে কেনেকুৱা হয়, মানে তেনেকুৱা মানে কণ্ডিশ্যন। গোটেই গাঁৱৰ মানুহ ঘৰত থাকিব পৰা নাই। তাৰপিছত এজনে ক'লে বোলে হেৰি এনেকৈ নহ'ব, বোলে বেজ মাতিব লাগিব। তাৰপিছত ৰিতুলৰ বাপেকে লগালগ গাঁৱৰ মানুহ পঠিয়াই বেজ চেজ মতাই আনিলে। তাৰপিছত বেজে আহি পেলাই পূৰা জাৰিছে মেলিছে। তাৰপিছত বেজে কৈছে হয় বোলে ইয়াৰ গাত দত সোমালে বোলে, এতিয়া কি কৰা যায় বোলে। বেজে কৈছে মানে আপোনালোকে চিন্তা নকৰিব, মই ইয়াৰ বোলে দ্বিধা লগাই আছোঁ। তাৰপিছত বেজে কিবা মন্ত্ৰ চন্ত্ৰ মাতিছে, তাৰপিছত তাক কিবা চাৰ্কলৰ মাজত বহাইছে বোলে, বহাই পেলাই তাক হেনো খুব কোবাইছে। কোবোৱাৰ পিছত মানে বেজে সুধিছে তই ইয়াক এৰিবিনে নে ইয়াৰ লগত থাকিবি বোলে। তাৰপিছত দত্তটোৱে হেনো ভিতৰৰ পৰা কৈছে, মানে মানুহটোৰ ভিতৰৰ পৰা কৈছে বোলে দত্তটোৱে। ৰাইজ সঁচা নে মিছা নাজানো, কিন্তু মই কথাখিনি আপোনাক কৈ আছোঁ, আপোনালোকে ওপলিঙে বুলি হাঁহি দিব মানে। তো দত্তটোৱে কৈছে বোলে মই নাযাওঁ ইয়াৰ গাৰ পৰা। তাৰপিছত বেজটোৱে হেনো খুব পিটিছে, তই যাবিনে? লাষ্টত হেনো দত্তই কৈছে মই যাম বোলে। তাৰপিছত বেজে কৈছে তই যদি যাওঁ, তই কিবা এটা মানে প্ৰুফ দি থৈ যাব লাগিব, তই যে ইয়াৰ পৰা গ'লি। তাৰপাছত দত্তই কৈছে বোলে মই তহঁতক বোলে প্ৰুফ দি থৈ যাম বোলে। সেইজোপা শিমলু গছ দেখিছ নহয়, মানে ৰিতুলহঁতৰ ঘৰৰ আগফালে ডাঙৰ শিমলু গছ এজোপা আছিল মানে। তো কৈ যে সেই শিমলু গছজোপা বোলে মই বোলে ভাঙি থৈ যাম বোলে আগটো বোলে, তেতিয়া তহঁতি গম পাই যাবি মানে। তাৰপিছত সেই টাইমত কোনো বতাহ চতাহ নাই দিয়ে ৰাইজ, মানুহটো লগালগ জাগাত দত সোমাইছিলে, মানে মানুহটো লগালগ বেহুচ হৈছে। তাৰপিছত লগালগ শিমলু গছজোপা, এই প্ৰকাণ্ড শিমলু বোলে, আগডোখৰ মানে আধাডোখৰ ভাঙি মোটোৰ খাই মানে বতাহত উৰি যোৱা লেখীয়া উৰি গুচি গৈছে, কিন্তু কোনো বতাহ চতাহ নাই। তাৰপিছত হেনো মানুহটো বোলে ভাল পাইছে। তো কাহিনীটো ৰাইজ এইটোৱে। তো কেনেকুৱা বোলে শুনি ক'ব। আৰু মানে ভূত পিশাচ আপোনাৰ এইবোৰ যে কিবা কিবি এতিয়া আছেনে, মই আজিলৈকে দেখা নাই দেই। আপোনালোকে যে দেখিছে কোনোবাই ক'ব। আৰু যদি এনে ভাবি চাবলৈ মতে যে ভগৱান আমি সকলোৱে বিশ্বাস কৰোঁ, ভগৱানক পূজা কৰোঁ, কিন্তু ভগৱান থাকিলে আপোনাৰ চাগে ভূতো চাগে থাকিব চাগে দেই। এটা ভাল বস্তু থাকিলে কিন্তু এটা বেয়া থাকিবই। মোৰ মতে মানে থাকিবও লাগে নাথাকিব লাগে, কাৰণ দেখা নাইতো। তো এতিয়া কি ক'ব, এইখিনিয়ে কাহিনী। বাকীখিনি মই বেছিভাগ আপোনাৰ এইটো চেনেলত শ্বৰ্ট ভিডিঅ' দি থাকোঁ। বেছিভাগ ভূতৰ কাহিনীবোৰ চুটি ভূতৰ কাহিনী আহে, সেইবোৰকে দি থাকোঁ। তো কেনেকুৱা পায় আপোনালোকে জনাব। তো আজিলৈ বাই বাই। আকৌ নতুন এটা ভিডিঅ' লৈ, নতুন এটা কাহিনী লৈ আকৌ লগ পাম। আৰু যদি যোনখিনিয়ে বিশ্বাস নকৰে, আৰু যোনখিনিয়ে বিশ্বাস কৰে কমেণ্ট এটা কৰিব যে বিশ্বাস কৰে নে নকৰে। আৰু এই কাহিনীটো সঁচা নে মিছা মই নাজানো দেই। আপোনালোকক মই আকৌ কৈছোঁ, মোলৈ পঠিওৱা কাহিনী কেনেকুৱা পালে ক'ব।